গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম, চাই থাকিব। আমাৰ দীপ আৰু নীলে দিনটোত কিনো কৰে, কেনেকৈনো থাকোঁ আমি তিনিটাই সদায় ঘৰত, কেনেকৈ সময়খিনি পাৰ কৰোঁ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। আৰু ইহঁত আৰু ককায়েক আছেহি, চুনু সিও আছে, তিনিটা মিলি একদম পূৰা হুলস্থুল কৰি আছে। আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু আমাৰ দীপ নীলকো আশীৰ্বাদ কৰিব যাতে ইহঁত দুটা সদায় ভালে কুশলে থাকি সোনকালে ডাঙৰ দীঘল হয়, আশীৰ্বাদ কৰিব। বলকচোন আজিৰ দিনটোত কি কৰে আপোনালোকক দেখুৱাওঁ। এইখন হৈ গ'ল আমাৰ দীপ নীলৰ সৰু টিকলি খিলনা চাইকেল, ইমান ধুনীয়া, দেউতাকে আনি দিছে, সিহঁতে খুব ভাল পাইছে আৰু পূৰা। আৰু এইখন নীলৰ, সি ব্লু কালাৰ ভাল পায়, সেইকাৰণে ব্লু কালাৰ ল'লে। আৰু দীপে লৈছে গ্ৰীণ কালাৰ। আৰু ইমান ধুনীয়া ধুনীয়া দুইটাই একদম বাস্কেটত ফুল ভৰাইছে। আৰু এইফালে দুইটাকে মই পূৰা বিচাৰি ফুৰিছোঁ, নাই ঘৰত পূৰা চিঞৰিছোঁ, নায়েই তাৰমানে। তাৰপিছত গৈ একদম আইতাকৰ ঘৰ পালেগৈ, তাত গৈ একদম বালি খেলি আছে। ডাঙৰ বেটা প্ৰথমে ওলাই আহিলে মোক দেখি, তাৰপাছত সৰু বেটা ওলাই আহিছে, সি একদম দৌৰিলে ধুমাধুম মই পিটিম বুলি। আচলতে বালি খেলিলে মানে চুলিয়ে তুলিয়ে হিঁচি দিয়ে যে, সেইকাৰণে পটককৈ সিহঁতক বৰ বেছিকৈ গা পা ধুৱাই থকাও কথা নহয়, চৰ্দি লাগি যায় পটকৈ। পাৰিলে দেই চোতালত দিয়া, বল দিয়া। এইবোৰ আমাৰ পোৱালিকেইটা খেলা। এইফালে খেলোঁতে পানী পিয়াহ লাগিলে ন ধুনু? তুমি পানী খাবলৈ ভিতৰলৈ আহিলা? খোৱা পানী খাই লোৱা, ৰ'দত খেলি থাকিলে পানী খাওঁ লাগে নহয় ন? টেডি আৰু চাইকেলৰ চকাটোত বহাই দিলা তাক। এইবোৰ ভিতৰত মানে কিবা এটা কৰি থাকোঁতে এইবোৰ গোটেই এইবোৰ পাউডাৰ, মুখখন চাই এইফালে দেখাই দিয়া। এইবোৰ আমাৰ এনেকুৱা বদমাছ নহয়, গোটেই পাউডাৰ চাউডাৰ পেলাই মেলি শেষ। কেলৈ পেলালা ইমানখিনি পাউডাৰ? এইটো পাউডাৰ, এইটো বেছিদিন হোৱাই নাছিলে খোলা, এইটো পেলাই মেলি শেষ। উফ ৰাম, এইকেইটা আজি কিহে পালে বাৰু? তিনিটা ভূত বনিলে, বগা ভূত। চাচোন কেনেকুৱা ডান্স মাৰিছে। ঈশ্বৰ, এনেকুৱা মস্তি কৰিছে তাৰমানে। এটি ফাগুৱা হোৱা নাই এতিয়া, পাউডাৰ ফাগুৱা খেলিলে দেই আজি। এনেকুৱা বদমাছ, এইটো ঘাই। ৰাম, তিনিটা লাইন পাত তহঁতি। ভগৱান।